অসমীয়াৰ বুকুলৈ প্ৰতি বছৰে বিহু আহে। বিহুক আমি আদৰোঁ আৰু বিদায়ো দিওঁ। অসমৰ প্ৰত্যেকজন ডেকা গাভৰুৱে এই বহাগৰ মাহটোতেই ৰৈ থাকে ৰঙালীৰ ৰঙত ৰঙীন হ'বলৈ, নহয়নে বাৰু? এইবাৰো তাৰ ব্যতিক্ৰমী নহয়। পিছে এইবাৰৰ বিহু অলপ সুকীয়া, যিহেতু আমাৰ বিহুৱে এইবাৰ বিশ্ব অভিলেখ গঢ়িলে। অধিক আগ্ৰহেৰে ৰৈ থকা এই ঐতিহাসিক দিনটোৱে পূৰ্ণতা লাভ কৰে 13 এপ্ৰিলত। কিন্তু 14 এপ্ৰিল তাৰিখতো ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত সৰুসজাই বাকৰিত 11,000তকৈ অধিক বিহুৱা-বিহুৱতীয়ে বিহু নাচ প্ৰদৰ্শন কৰে। এই অনুষ্ঠানটোৰ অংশীদাৰ হ'বলৈ পাই নিজকে কিমান সুখী অনুভৱ কৰিছোঁ, সেয়া হয়তো শব্দৰে বা ভাষাৰে বুজাব নোৱাৰি। এই সুখ অনন্য। জীৱনটো থকালৈকে হৃদয়ৰ একোণত ৰৈ যাব এই সোণালী দিনকেইটা। আজীৱন বুকুত বান্ধি লৈ ফুৰিম এই মধুৰ ক্ষণ, মধুৰ স্মৃতি আৰু নতুন অভিজ্ঞতা। গৌৰৱৰে ক'ব পাৰোঁ, বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাত